সেইদিনা তেওঁ ডিউটিৰ পৰা অফ পাইছিলে, যাৰ বাবে তেওঁ ক'লে যে ব'লা আজি অকণমান ওলাই যাওঁ। ওলাই মানে আমাৰ দুটামান ঘৰুৱা বজাৰো কৰিব আছিলে, প্লাছ আৰু ল'ম আৰু বোলো কিবা কাপোৰ কানি সৰু সুৰা বস্তু, তাকে ওলাই গ'লোঁ তিনিটাই। একদম ওচৰতে হয়, বহুত বেছি দূৰ নহয়, সেইবাবে আমি এনেকৈ টমটমখনতে আহিলোঁ। আৰু আহি এয়া চাওকচোন যিগোমনে কেনেকুৱা ফূৰ্তি পাইছে। এনেকৈ এটাই মানে গাড়ীত ফুৰা বুলি ক'লে বিৰাট ভাল পায় আৰু যি গাড়ীয়ে নহওক আৰু যিকেই নহওক। তাৰপিছত আহি পালোঁ আমি। প্ৰথমে আমি বিশাল মেগামাৰ্টতে সোমালোঁ, তাৰপিছত দেখাম বাৰু ক'লৈ গৈ আছোঁ। মই এইফালে চাই দিয়া, এইটো ভাঙি চেচ দিব এতিয়া। সেইটো আমাৰ আৰু এই দেখিব পাৰিছে নহয় আপোনালোকে, তাইৰ হাতত কিবা এটা লৈ আছে, মানে তাই গাড়ী এখন লৈছিলে আৰু সেই গাড়ীখন যে তাই তাতে বেয়া কৰি থৈ আহিছে। মানে ভাগ্যফাল আমি এইটো পে'মেণ্ট কৰিবলগীয়া নহ'ল মানে, আৰু তেওঁলোকে ক'লে যে এইটো বেয়া হৈ আছে। তাৰপিছত বিশালৰ পৰা ওলালেও বস্তুবিলাক লৈ মেলি ওলাই পেলাই গৈ জুডিঅ'ত সোমালোঁ। আমাৰ মানে একদম জুডিঅ' কাপোৰবিলাক বিৰাট ভাল পায় আৰু মোৰো ভাল লাগে বাৰু। মানে কোৱালিটি একৰ্ডিং টু কোৱালিটি, মানে প্ৰাইচ ইজ এফৰ্ডেবল আৰু আমাৰ নিচিনা মিডিল ক্লাছ ফেমিলিবিলাকৰ কাৰণে। তাৰপিছত সেয়া আৰু মোৰ অৱস্থাটো চাওকচোন, এফালে বিশালৰ মোনাটো লৈ আছোঁ আৰু আনফালে এনেকৈ ছোৱালীৰ ড্ৰেছ। সেয়া আৰু মা হ'লোঁ যে এতিয়া মানে সকলোবিলাকে কৰিব পৰা হৈ যায় আৰু একদম জিনিয়াছ বনি গৈছোঁ দিনে দিনে। সেয়া আৰু এই মানুহজন দেখিছেনে, মানে গোলগপ্পে যোনজনে দি আছে তেখেতৰ কিমান পৰিপাটি চাফ চিকুণ, আৰু চবচে ডাঙৰ কথা হৈছে মই মোৰ লাইফত ইমান টেষ্টি ইমান টেষ্ট থকা মই গোলগপ্পে মানে পানীপুৰি মই কেতিয়াও খোৱা নাই। মেংগ' ফ্লেভাৰ প্লাছ পাইনএপল ফ্লেভাৰ, ইমান ধুনীয়া লাগিছে খাবলৈ। মানে ফুচকা কেইটা মানে এইটো খাইছিলোঁ মই, পাইনএপল, আৰু এইটো এতিয়া তাই খাই আছে। তাই খাব ভাল পোৱাৰ কাৰণে এনেকুৱা এটা চিম্পল এটা আনি দিছোঁ। কেনেকুৱা, ভালনে বেয়া? টেষ্টি? অ'কে, খোৱা। অঁ, এই দি দিছে, আংকুলে দিছে তেনেকৈ, খোৱা। অঁ, সেইটো হ'ব দিয়া, আঁতৰাই খোৱা। চেলেকি দিয়া যিমানেই। দৈটো নাখায়। বজাৰ কৰি তাৰপিছত পানীপুৰি খালোঁ, তাৰপিছত আকৌ ম'ম'জ কেইটামানো ল'লোঁ ঘৰত খামগৈ বুলি। যিহেতু অলৰেডি আমাৰ প্ৰায় 8:30 মান হৈ গৈছিলে তেতিয়ালৈকে, মানে ঘৰ আহি পোৱালৈ। আকৌ ভাত ৰান্ধিবতো আছেই, এইফালে আকৌ আনফালে ৰাতিপুৱা এওঁৰ ডিউটি আছে। চ' আৰু বেছি দেৰি নকৰি মানে 8:30 মানত আমি ঘৰ পাই গ'লোঁ। আৰু তাৰপিছত এতিয়া চাওক জুডিঅ'ৰ পৰানো কি ল'লোঁ। একদম জুডিঅ'ৰ পৰা কাপোৰ মই নল'লোঁ, একদম শ্বৰ্টছ ড্ৰেছবিলাক আছিলে আৰু ল'বলৈ ভাল নালাগিলে, চ' নল'লোঁ মই। এইকেইটাই ল'লোঁ আৰু আপোনালোকক দেখালোঁ। আজিলৈ আহোঁ দেই, বাই।